वेलकम बैक टू माई चेनेल हिरन ब्लग्स। सो आम आको पहाड़ यात्रा आरम्भ करूँ। लकडाउनर समय कत जाम सकलो पिने केवल ताला लकडाउन लकडाउन लकडाउन। सो आम इतना पहाड़ जाम, पहाड़त एक निरिबिली परिवेश कटाम आज दिन। एक्चुअली आम खाना आसे काली जो हठात एरेंज हो गल लगर पिछफाले देखिसे इहते अलग एरेंज करिले। सो राति मेसेज पालो और रातिपुवा आम रेडी हलो। सो देखिसे मनात कि आसे नकब और इतना तक जे यार रहस्य खुली आसो कि हम खानार विषय चाई थकिब हिरन ब्लग्स। कीप वाचिंग। देखिसे कि लुंगलुंगिया पथ खूब धुनिया परिवेश यात्रा आरम्भ हो आमार डेस्टिनेशन आमार पहाड़লৈ। सो चाई थकिब रास्तात कि হয় ठीक নাই अघटन ভালকৈ চাব, ভিডিওটো স্কিপ নকৰিব। ফ্ৰেন্ডছ খুব ধুনীয়া সেউজীয়া হৈ আছে পথাৰবোৰ। যিহেতুকে কি মাহ এইটো শাওণ মাহ নহয় জানো? শাওণ মাহ পথাৰত কেৱল সেউজীয়া আৰু সেউজীয়া চাৰিওপিনে। পথাৰবোৰ একচুৱেলি এইখিনি টাইমতে চাই ভাল লাগে, চাৰিওপিনে সেউজীয়া হৈ থাকে। কেইদিনৰ পিছত আকৌ ডাঙৰ হ'ব, সোণ গুটি চপোৱাৰ সময় আহিব। এনেকৈ দিনবোৰ যাই থাকিব। দিনবোৰ ভাল হওক সকলোৰে, কৰোণা আদি ভাইৰাছবোৰ নোহোৱা হৈ যাওক তাৰে কামনাৰে। থেংক ইউ। চেণ্ডেলবোৰ মই এতিয়া হাতত লওঁ মানে নহ'লে বিৰাট দিগদাৰ হয়, কষ্ট হয়। আৰু এটা কথা, পানীত খোজ কঢ়া এটা নিয়ম আছে, ভৰিটো সদায় পানী তলেদি যাব লাগে, এনেকুৱা যাব নালাগে। চাই থাকিব লাগিব। সো ভিউৱাৰ্ছ, আহি অলপ ভাগৰ লাগিল। দেখিছে পথটোৰে এক দুঃসাহসিক যাত্ৰা বুলি ক'ব পাৰি। পথাৰৰ মাজে মাজে, পাহাৰৰ মাজে মাজে দেখিছে চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া। অলপ ৰেষ্ট ল'ম ইয়াতে, ৰেষ্ট লৈ পেলাই মানে ফ্ৰেণ্ড এজন আহি আছে, আধাত ৰখি আছে। সিহঁতো চাগে ভিডিঅ' বনোৱাতে বিজি মে বি। অলপ ৰেষ্ট ল'ম, ৰেষ্ট লৈ পেলাই পুনৰ যাত্ৰা হ'ব আমাৰ আৰম্ভ। চাই থাকিব। চ' ভিউৱাৰ্ছ দেখিছে হাবিৰ মাজে মাজে যাত্ৰা আৰম্ভ কৰি আছোঁ। হাতত চৰু তৰু আছে, বাচন বৰ্তন। খুব ভাবি গৈ আছোঁ। ভয়ংকৰ আপ। সেই আগত গৈ আছে আমাৰ বছ, চিফ বছ চিম্পুলে আমাক ৰাস্তা কাটি কাটি দেখাই গৈ আছে আগত। কল লাগিব নেকি? মনসা কল, চেনী কল, ভীমকল, কি লাগে? কলেই কল, চাৰিওফালে কেৱল কল। কাৰোবাৰ কিবা বিয়া সকামৰ কিবা কলৰ অৰ্ডাৰ থাকিলে খবৰ দিব, ইয়াতে কমেণ্টত জনাব। ফাইনেলি ডেষ্টিনেশ্যনত আহি পালোঁ। ডিংঘৰটো দেখিছে, ডিংঘৰতে আমাৰ খানা আৰম্ভ হ'ব। গাইজ, যেতিয়া 1 ঘণ্টামান জাৰ্ণি কৰি আহি পাহাৰৰ মাজে মাজে, তাৰপিছত যেতিয়া মানে পাহাৰৰ মাজত আহি এনেকুৱা এটা ডিংঘৰত আহি ৰেষ্ট লোৱা যায়, সেইটো মজা মানে বেলেগ এটা সুকীয়া মজা। তো যোনে পাইছে সিহঁতেহে গম পায়। খুব ধুনীয়া পৰিৱেশ, মাজত এটা ডিংঘৰ, ইয়াতে হ'ব খানা। চাই থাকিব। আহি পালে এইমাত্ৰ বহুত দুঃসাহসিকতা এক যাত্ৰা আৰম্ভ কৰিছে ৰঞ্জিত দাসে। কি ক'বা ৰঞ্জিত, কেনেকুৱা যাত্ৰা? এই হিৰন ব্লগছত গৈ আছে, ভাগৰ লাগিছে। ফাৰ্ষ্ট অফ অল ছেকেণ্ড কথা, জায়গাটো ভাল, বহুত ভাল, জায়গাটো বহুত ভাল। বাট মানে বৰষুণৰ বাৰিষা বতৰৰ কাৰণে
অলপ একো নাই পিছলৈকে আৰু অ'কে আহা ভিডিঅ'লৈকে আহা ডাঙৰ খবৰ ডাঙৰ খবৰ মানে কি হ'ল আহি পালোঁ চব এৰেঞ্জ হৈ গ'ল এতিয়া চাওঁ যে জুই ধৰিব অৱস্থাত জুই খোলা নাই তো কি কৰিম এতিয়া আমি আকৌ এতিয়া তললৈকে যাব লাগিব আহোঁতে দেখিছে জাৰ্ণি কেনেকুৱা আমাৰ অৱস্থা হৈছে আকৌ তললৈ যায় আকৌ মেচানা কি কৰিম ভাবি পোৱা নাই সকলোৰে টেনশ্যন বহি আছে চ' গাইজ টেনশ্যন অলপ হৈ গ'ল সকলোৰে মানে জুই খোলা নাই মেইন কথা আমাৰ আহিলোঁ ইমান জোৰদাৰ জাৰ্ণি কৰি চ' দেখিছে আহোঁতে কেনেকুৱা পৰিৱেশ পাহাৰৰ দুজন গৈছে আকৌ মেচটো আনিব এতিয়া আমি তামোল খাই লওঁ টেনশ্যন অসমীয়া মানুহৰ তামোলেই মেইন অলপ ইমিউনিটিটো বঢ়াই লওঁ লকডাউন এইফালে চলি আছে কৰোণা ভাইৰাছ তামোল কাটি আছে এইফালে প্ৰাণজিতে চাই থাকিব হেৰিমেড ব্লগছ গাইজ ইয়াতে এতিয়া এখন আমি চাং বনাম বহিবলৈ তো এইফালে জুৰি আছে হাবি আৰু গাঁত খান্দি আছে ইয়াতে খুটা হ'ব ইয়াতে চাং হ'ব চাওঁ অলপ পিছত দেখুৱাম আৰু এইফালে আগত আমাৰ চিফ বছ চিকেন ডিনাৰ লৈ আছে হাই কৰি দিবা একদম ব্ৰইলাৰ জিভাৰ পানী নেপেলাবা খালি চ' চাউল ৰেডি আমাৰ বাঁহৰ চুঙা কাটি ৰেডি বাঁহৰ চুঙাত এনেকৈ ভৰোৱা হয় কি টেষ্টি লাগিব চুঙা ৰেডি পানী আৰু চাউল পূৰা বৰাবৰ কিন্তু এইফালে মনজিত ৰেডি জুই ধৰি আছে বনাব ৰেডি এইফালে আলু ৰেডি তাৰপিছত সেই আগত চিকেন বাহিৰত পিঁয়াজ ৰেডি পিঁয়াজ ৰেডি আৰু এইফালে বাহিৰত বৰষুণ সুন্দৰ পৰিৱেশ চ' আমাৰ চাংখন ৰেডিয়ে হ'ল প্ৰায় খালি বহিব লাগে আৰু ইয়াত আৰু ভাত সাজ খাব লাগে চাংখনৰ মেইন কি বুলি কয় এজন কাৰিকৰ আৰু হেড চিফ ৰাজমিস্ত্ৰী বাঁহৰ বা কি কয় আমাৰ হেড এজন তেওঁৰ তত্বাৱধানতে পূৰা সম্পূৰ্ণ হৈ উঠিল তো কাৰোবাৰ যদি চাং টাং তেনেকুৱা বনাব লাগে পাহাৰত তেখেতক যোগাযোগ কৰিব পৱেন ডেকা চ' চিকেন আমাৰ অলপ বেলেগ আইটেমত বনাই আছে চিম্পুলে সহযোগ কৰি আছে কুলদীপ কি মানে কেনেকুৱা টাইপ হ'ব বস্তুটো ৰেড চিলি চুঙাত যাব ন আচ্ছা মজা টেষ্টি গৰম মছলা হয় চিলি পাউডাৰটো আছেনে নাই নেমু কাটি দিয়া গৈছে ন মনজিত কেনেকুৱা হৈছে ঠিকে আছে নে জুই ঠিকে আছে নেকি সেইটো পুৰা খালে নেকি মিট জলকীয়া হয় মিট জলকীয়া নহয় মিট মছলা একো নহয় ওলাই দি চিলি লাগিব এতিয়া সুন্দৰ চিলি পাউডাৰ ফটোতে কাজি নেমু চেপি দিয়া গৈছে মজা ভালকৈ মিক্স কৰি অলপ ৰাখিব লাগিব দুদিন ন অলপ ৰাখি কিনে মানে চুঙাত দিব লাগিব আৰু 20-15 মিনিটমান ৰাখিব লাগিব তেতিয়া মানে বস্তুখিনি মিক্স হৈ কিনে সোমাই যাব
মানে চুঙাত 20-15 মিনিট লাগিব নহয় এইটো মিক্স কৰি কেনে অলপ পৰ ৰাখিব লাগিব 15-20 মিনিট তাৰপিছত চুঙাত দিয়া যাব আৰু এতিয়া মানে ইয়াৰ যোনটো মছলা ফ্লেভাৰ সেই ফ্লেভাৰটো ভিতৰত সোমাই যাব মাংসৰ ভিতৰত এতিয়া চুঙাত দিয়াৰ পিছত টেষ্ট বেলেগ আহিব তাত এতিয়া লাগিছিলে আমাৰ ধনিয়া পাত নাই এতিয়া ঠাণ্ডা মাৰ্কেট বন্ধ তাতে আজি নহ'লে চ' এতিয়া লোকে ব্ৰইলাৰ ঠেং পুৰি আছে লাইভ দি আছো নেকি লাইভ নহয় শ্বট লৈ আছোঁ ফৰ ইউটিউব হেৰি যাব অলপ ওলাইকে দেখা দে না অলপমান আৰু নহয় এইটো বস্তুটো সোমাই দিম ওলাই দিম লৈ কেনে ফলটো এনেকৈ দিম মই হেৰি কৰিম ময়ো আহি যাম আৰু নেকি আহি যাম ন চ' এই চুঙাত এতিয়া মাংস দিয়া গৈছে সেইখিনি মাংস তেতিয়া দেখাইছিলোঁ মজা এই পিচটো খাই মজা লাগিব খাম খাঙে লাগি গৈছে আৰু ন কালাৰ পানী পৰি যাব মন্দিৰটো হ'লে এই জলকীয়াটো মানে সেই ঠাইটো ছিঙিব লাগিছিলে একো নাই এই ৰেচিপিটো চিম্পুল এদিন ভালকৈ জনাই দিবি মানুহে এতিয়া গম পাব তো আজি আমি টেষ্ট কৰি চাম নহয় জানো কেনেকুৱা লাগে ভাল হ'লে মানে এদিনটোক লৈ পেলাই বহিম আৰু তো আজি আমি ভাত চুঙাত দি পেলাই ভাত ৰেডি জুই লগাই আছে প্ৰাঞ্জিতে ইফালে দিছে বৰষুণ উপায় নাই বৰষুণৰ মাজতো এইটো আমাৰ বাঁহৰ চুঙাৰ পিঠা পিঠা নহ'লেও চাউল ভাত এনেকুৱাই পিঠা বনাই আকৌ চাউল ভৰাই অকণ পিঠা বনাই দিয়ে পাতিছে না মজা হেৰি গৈছে আমাৰ ভাত চাউল মজা ধুনীয়া মই এতিয়া সুদা ভাত দি থৈ দিছে ৰান্ধনীয়ে ডিপাৰ্টমেণ্টৰ পৰা আহিয়ে বনায় চিকেন দেখিছে সকলোৰে পাতত অকল ভাত নেমু আৰু পিঁয়াজ আমাৰ এইটো হেৰি ডিপাৰ্টমেণ্টটো এইটো আমাৰ তাৰ পৰা আহিব এতিয়া চিকেন ফাইনেলি আহি পেলাই আমাৰ ডিপাৰ্টমেণ্টৰ পৰা চিকেন কেনেকুৱা হৈছে জনাম অলপ পিছত আমি এখন আমাৰ একচুৱেলি ডাইনিঙে হ'ল আৰু মোটামুটি এইখন গটাই পৰি যাব হয় পাত ভালকৈ ধৰ নিদিবি নেকি পাত ভালকৈ ধৰ মানে মোৰ গুটকাটো নাই আৰু দেখিছে এই প্ৰাকৃতিক পৰিৱেশৰ মাজত এনেকৈ কি সুন্দৰ মিলন ভূমি আৰু ফাইনেলি চিকেন আহি পালে আমাৰ এয়া হেৰি মাষ্টাৰ চিপু চিম্পুল দেখিছে ডাইনিং আমাৰ সুন্দৰ প্ৰাকৃতিক দৃশ্যৰ মাজত এতিয়া আমি খাম কেনেকুৱা হৈছে জনাম অলপ পিছত চাই থাকিব কিপ ৱাটচিং ষ্টে টিউন এইটো চুঙাত দিয়া চিকেন আহি পাইছে চুঙা চিকেন এইটো ৰেচিপিটো চুঙা চিকেন বুলি ক'লোঁ আমি চুঙা চিকেন সুন্দৰ 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 দৃশ্য ফাইনেলি আহি পেলাই এইটো আমাৰ ফেভাৰেট মোক অলপ বেছিকৈ দিবি চাইছোঁ ভালকৈতো অ'কে এইটো এইমাত্ৰ দিলে আমাক চুঙা চিকেন বনাই খাব অলপ আগত মই দেখাইছিলোঁ চাগে ভিডিঅ'টো কেনেকৈ বনায় খুব ধুনীয়া টেষ্টি কেনে সুন্দৰ কি বোৱা চ' গাইছ বহুত কষ্ট কৰি ফাইনেলি আমাৰ খানাটো হৈ গ'ল ফুল্লি কমপ্লিট সিহঁতে খাই আছে অলপমান দেৰি হ'লে সিহঁতে আমাক কোম্পানী দিয়াৰ কাৰণে চ' ইয়াতে ভিডিঅ'টো বিদায় ল'ম চ' কিপ ৱাটচিং ষ্টে টিউন উইথ হিৰণ্য কলিতা থেংক ইউ ছ' মাছ বাই বাই